14 ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আত্মঘাতী বোমা বিস্ফোৰণত শ্বহীদ হোৱা CRPF বীৰ জৱানসকললৈ আত্মাৰ সদগতিৰ অৰ্থে আজি ডিব্ৰুগড়ত সাহাৰা ইণ্ডিয়া পৰিবাৰৰ সদস্যসকলে বন্তি জ্বলোৱাৰ লগতে মৌন সমদল বাহিৰ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডিব্ৰুগড়ৰ ৰাধানাথ চাংকাকতি পথত অৱস্থিত সাহাৰা ইণ্ডিয়া পৰিবাৰৰ আঞ্চলিক শাখাৰ পৰা আৰম্ভ কৰা এই মৌন সমদল ঝালুকপাৰা হনুমান সিংঘানিয়া পথ RKB পথ হৈ থানা চাৰিআলিত সমবেত হৈ বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। तुझ पे कोई गम की आँच आने नहीं दूं, तुझ पे कोई गम की आँच आने नहीं दूं, कुर्बान मेरी जान तुझ पे शाद रहे तू, कुर्बान मेरी जान तुझ पे शाद रहे तू, मैं वतन वतन मेरे आबाद रहे तू, मैं जहाँ रहूं जहाँ में याद रहे तू, मैं वतन मेरे वतन मेरे वतन मैं वतन मेरे वतन मेरे वतन मेरे वतन। ডিব্ৰুগড়ৰ বিভিন্ন শাখাৰ পৰা অহা প্ৰায় 200ৰো অধিক সদস্যই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মৌন সমদলৰ সময়ত সদস্যসকলে হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত প্লে কাৰ্ড লোৱা দেখা যায়। উল্লেখ্য যে দেশৰ সৰ্ববৃহৎ বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানটোৰ প্ৰায় 5,000 শাখাৰ অধীনৰ 12 লক্ষাধিক সদস্যই এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী গ্ৰহণ কৰে সমগ্ৰ দেশতে আৰু তাৰেই অংশস্বৰূপে ডিব্ৰুগড়ত দেখা যায় কাৰ্যালয়টোৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। सारा इंडिया परिवार शुरू से ही सामाजिक काम करता है और साथ ही में जो पुलवामा में जो आतंकी हमला हुआ है उसके तहत हम लोग आज डिब्रूगढ़ शहर में हम लोग निकाले हैं उनकी आत्मा की संतुष्टि के लिए। और हम चाहते हैं देश से भी और राजनेताओं से भी कि इसके प्रति वो लोग भी गंभीरता से देखें। जो भी शहीद हुए हैं उनके परिवार के लिए सहारा इंडिया परिवार के पूरे भारतवर्ष में 12 लाख से भी ज़्यादा कार्यकर्ताओं के द्वारा 5,000 से भी अधिक ऑफिसों में आज की द्वारा कैंडल मार्च निकाल के उनका आत्मा की शांति के लिए हम लोग कैंडल मार्च निकाल रहे हैं। और मैं देश की सरकार से भी अपील हम लोग करते हैं कि जल्द से जल्द इसको बहुत ज़बरदस्त तरीके से इसकी बदला लिया जाए। আমি সাহাৰা ইণ্ডিয়া পৰিবাৰ হৈ আজি ডিব্ৰুগড় জিলাত আমি ডিব্ৰুগড় জিলা সকলো ব্ৰাঞ্চৰ কৰ্মকৰ্তাক লৈ যিসকল ব্যক্তি যিসকল সেনা আমাৰ শ্বহীদ হ'ল সেই শ্বহীদসকলৰ আত্মাৰ শান্তিৰ কাৰণে আমি আজি কেণ্ডেল হেৰি কৰিছোঁ আৰু তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে আমি কামনা কৰিছোঁ আৰু সমগ্ৰ ভাৰতবৰ্ষতে আমি সেইটো ব্যৱস্থা গ্ৰহণ কৰিছোঁ।